কুস্তি চাই থাকি নহ'বা এটা এইটো মোনা লওক এখন লিষ্ট বজাৰখিনি কৰি আহ এই ৰচোন মইতো এইখিনি চাব লাগে দি এইগিলা চাই থাকি নহয় এই তোক কি লাগে কি লাগে কি লাগে এই বিহু কি আনিছিলি তই বিহুত তোক মই বিহুত আলু চালু আনি দিয়া নাছিলোঁ তই শেষ কৰিলিয়ে কিবা মানুহ আহিছিল বিহু খাবা যোন আহিলেও ভাত খা চাহ খা কেইটাই যোন আহিল এই আশা নাচাবা মানুহক চাহ খুৱাবই লাগিব ভাত খুৱাবই লাগিব সেইটো কথা ভাবি নহয় মাংস কি আনিছিলি কি কেই কেজি আনিছিলি হাও সেই খাহী মাংসৰ 800 টকা 850 টকা এতিয়া হ'ল মোৰ পোহৰ মাহ সেই আধা কেজি আনি খুৱাইছোঁ তাতে ইমান অশান্তি না তহঁতৰ আধা কেজি এতিয়া থাকিলা বাদ তই সৰুকে কওঁ এই আলু আধা কেজি আনিলে হ'ব না শুন শুন এখন লিষ্টত যি আছে চব আনবি মাছ আনিছা ভকুৱা চাওঁ একডালা শাক মাংস আনিছা সেইখিনি নহ'বই এই ৰাইজে শুনছোঁ শুন ৰাইজে ফেচবুকত ইমান মাংস মাছ ডিমা কিমান ফটো মাৰি মাৰি দিছে একো দিবা পৰা নাই দেখা দেখা খং উঠি গৈছে মোনাটো লগ আলু 10 কেজি মোনালো তই আকৌ মাছো আনিব লাগিব লাগব ইফালে পোহৰ মাহ তইতো নিজে গমেই পাইছা নাই পোৱা আধা গুচি চাহ মানুহ আহিলি টকা 100 পাওঁ যেই টকা দালিও মই যি কৈছোঁ তাকে এটা তুৰন্ত দোকানত যাই মোৰ মালখিনি লৈ আহিবি এই হ'ব দা তই ঘৰত যা মই আনিছোঁ যা মই অলপ দেৰিকৈ গ'লে হ'ব না নহয় এতিয়া যা ৰাতি পানী এই আশা মই নিতত মাৰি দিব লাগিব নালগে এইগিলা চাপ এই হৰি ইদিনাখন আমাৰ মাঘ বিহুত 10 কেজি মাল আনি দিলোঁ তই খাইছা নে ধূলি ভৰিছাহে মই খাৱা দেখা না নিজৰ লগকেইটাক দিয়া দেখা পাইছা কেইটালৈকে হাম পাইছা মোৰ কি কেইটা দুটাহে আছে। দুটা হানা কেইযোৰা আহিছে তে হ'ব দে মনা থাক মই এইখিনি পটককৈ তাই বিলত তাক আধা কেজি হ'লেও লৈ আহিম তাই মই আহিছোঁ ৰ দূৰতা মাছ পাবি নেকি দেমুনে চকত যায় এই দে, মই যাবলৈকে মাছ আনিবা। দেমুনে যা এই হৰি হেই তাই খালে খাব তাই মাৰ নাগে এনেকুৱা এটা মিৰ্গা আছে। ইমান ঠাণ্ডা আমাৰ মাছ পাবা ন মাছ কি দাম পাইছা নেকি মোক দে হ'ব দা তই জাল দুটা লগে লৈছা চিংচা তই যা হ'ব দা মই এতিয়া বাৰু পটককৈ যাই এইখিনি এই দুটালৈ কিবা অলপমান ঠিকে হ'লেও লৈ আহোঁ তাই তই ঘৰত লাগি যাছ বাৰু মাছ মাংস নাপালি চাবি কিন্তু